Hello everyone, মই কবিতে আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো মই এটা বেলেগ ধৰণৰ ভিডিঅ' মই আসলতে আজি আপোনালোকক দেখাম বুলি ভাবিছো যে এই লাকি বেম্বোটো আপোনালোকে ঘৰতে কেনেদৰে তৈয়াৰ কৰি ল'ব পাৰিব আজি ইয়াৰ বেলেগ এটা এনে ধৰণে বনাইছিলো আৰু বয়ে মই মিলি পেলাই দুইজনীয়ে তো আপোনালোকক আজি মই দেখুৱাম যে মই হেতু কেনেকৈ বনাইছিলো আৰু বনোৱাটো হৈছে এটো হৈছে এটো আজি বনাইছিলো আৰু এটো বস্তুৱে আপুনি যেতিয়া পানীত থৈ দিব কি এটো নিচিনা হ'ব দেখিছে ইয়াত কেনেকৈ হিপাবু ওলাই গৈছে তো এটো আপুনি যেতিয়া অলপ দিন থৈ দিব প্ৰায় 15-20 দিন মান হ'ব তেতিয়া ইয়াত এনেকৈ মানে যিবোৰ পাতবোৰ লাকি বেম্বৰ ওলাই যাব আসলে এটো যদি আমি অনলাইন কিনিবলৈ যাওঁ আপুনি দেখিছে চাগে অনলাইন সাইট বিলাকত বহুত দাম 400 ৰ পৰা 1000 লৈকে আছে আৰু ইয়াত ৰঙা ফিটা মাৰি থয় আমাৰ ওচৰত নাছিল কাৰণে মাৰা নহলে কিন্তু আপুনি ইচ্ছা কৰিলে যিকোনো হেৰি মাৰিব পাৰে ৰঙাই হওক বা জেন হওক যিকোনো ফিটা বা ৰছী তেনেকা আপোনালোকে বান্ধি দিব পাৰে আৰু আজি বনাইছিলো এটো আৰু এটো আপোনালোকক কেনেকৈ বনাম হেতু দেখুৱাম আৰু লগতে এনেকে আগটো অকল লাকি বেম্বৰ আগটো এটো আপোনালোকে যদি গছজোপাৰ পৰা অকমান আগ এটা কাটি আনি এনেকে থৈ দিয়ে তেতিয়াও এটো খুব ধুনীয়াকৈ সজাব পৰা হয় দেখিছে এটো আপোনালোকে যিকোনো বাটি বা গ্লাস এনেকুৱাত আপোনালোকে এনেকে পানীত সজাব পাৰে এটো এনেকে আৰু আপোনালোকক বলক এতিয়া দেখুৱাম এটো কেনেকৈ বনাইছিলো আপোনালোকে দেখিছে এয়া মই লাকি বেম্বৰ ডালটা এনেদৰে কাটি লৈছো তাৰ পিছতে ইয়াৰ পৰা পাতবোৰ ধুনীয়াকৈ সাফা কৰি অতৰাব লাগিব যাতে ডালটো ধুনীয়া মিহি হয় আৰু এয়া দেখিছে বয়ে কৰি আছে আৰু মই ভিডিঅ' কৰি আছো আৰু ইয়াৰ আগটো এনেকৈ কাটি পেলাই এয়া ধুনীয়াকৈ মিহিকৈ সাফা কৰাৰ পিছত এটো টুকুৰা টুকুৰকৈ কাটিব লাগিব আৰু আপোনালোকে এটো কিমান দীঘল বা চুটি কৰে আসলতে নিজৰ কথা আমি এটো সাইজতে কাটি লৈছো আৰু এনেকৈ টুকুৰা টুকুৰকৈ গুটিখিনি সমান সাইজত কাটি লম আৰু দেখিছে আপোনালোকে ইয়াক এনেদৰে কাটি ললো আৰু এই কাটি লোৱাৰ পিছত গুটিখিনি ধুনীয়াকৈ মিলাই পেলাই এডাল ৰাবাৰে বান্ধি দিম আপোনালোকে কিহে বান্ধে আসলতে নিজৰ কথা প্ৰায় যিবিলাক আমি অনলাইন চাওঁ তাত দেখা যায় যে ৰঙা ফিটাৰে বান্ধি থোৱা থাকে আৰু এয়া দেখিছে আমি ধুনীয়াকৈ ৰাবাৰডালে প্ৰথমতে বান্ধি দিছো যাতে ধুনীয়াকৈ গুটিৰ ডালকেইটা ৰখি থাকে আৰু ইয়াত এতিয়া অকমান মৌ সানি দিম দুইটা সাইডে মৌ সানি দিলে আসলতে ভাল গজালি ওলোৱাটো সুবিধা হয় আৰু যেহেতু সেইবাবে আমি এটা দুইটা সাইডে মৌটো সানি পেলাই ধুনীয়াকৈ বাটি এটাত পানী দি পেলাই এটো থৈ দিলে অলপ দিনৰ পাছতে ধুনীয়াকৈ হিপাবিলাক ওলাই যাব আৰু পাতবিলাকো ওলাই যাব এটো হৈছে আজি এতিয়া বনোৱাটো আৰু এটো হৈছে অলপ দিনৰ আগতেই বনোৱা ইয়াৰ পৰা ধুনীয়াকৈ হিপা আৰু পাত ওলাই গৈছে এটো আমি এনেকৈ ধুনীয়াকৈ পানীতে ভৰাই থৈছিলো আৰু ইয়া দেখিলে আপোনালোকে দেখিলে লাকি বেম্বোটো বয়ে কেনেকৈ বনালে আসলে দুজনী মিলিয়ে বনাইছো আৰু আশা ৰাখিছো আপোনালোকেও এনেকৈ বনাই ল'ব ঘৰতে যেহেতু বহুত বেছি ইজি হয় আৰু দেখিবলৈ খুব ভাল লাগে যেতিয়া সেই পাতবিলাক ওলাই যাব আৰু এতিয়া যাও অকমান ওলাই আহি ফুৰাই আনো আহিলো আৰহিক ফুৰাই পেলাই আৰু যেহেতু আৰহি বিয়াত বদমাছি কৰি আছিলে ঘৰৰ ভিতৰত নাথাকে মামাক আহি পালেহি আৰু তাইক ফুৰিবলৈ যাবলৈ লাগে সেয়েহে একপাক স্কুটিত ফুৰাই আনিলো আপোনালোকে দেখিলে আৰু এতিয়া কৈছে যে মামাকে আকৌ যায় আৰু এফাক তো ভাবিছো যে আৰু এপাক ফুৰাই আনো এতিয়া গৈ আহো আমাৰ ঘৰৰ ওচৰতে এজোপা বেলগছ আছে তাত মই আগতে ইয়াত থাকোতে প্ৰায় চাকি জ্বলাও আৰু মই এতিয়া আহিলেও সোমবাৰ যদি পৰে সবফালে মিলে মই চাকি জ্বলাবলৈ যাওঁই আৰু আজিও সেইকাৰণে যাওঁ এয়া চং মই ফুল ধূপ সবখিনি যোগাৰ কৰি লৈছো বয়ে মই দুইজনীয়ে যাওঁ আৰু চাকি জ্বলাই থৈ আহোঁগে আহি পেলাই ভালকে কথা পাতিম
এতিয়া মই আহিলোঁ চাকি জ্বলাই পেলাই। আপোনালোকে বাৰু এনেকৈ সোমবাৰে চাকি জ্বলাইনে? মই কোনো ব্ৰত চত নাৰাখোঁ, কিন্তু মই এনেকৈ চাকি জ্বলাই ভাল পাওঁ, যিহেতু মই ভগৱানক বহুত বেছি বিশ্বাস কৰোঁ। আৰু এতিয়া চাকি জ্বলাই আহি মনটো খুবেই ভাল লাগিছে। আৰু আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।